চাওক দীৰ্ঘদিন ধৰি তামোলপুৰত এটা মিউনিচিপালিটি বৰ্ড লাগে বুলি ৰাইজৰ ডিমাণ্ড আছিলে, কিন্তু যোৱা সময়ত এইটো হৈ উঠা নাছিলে। আমাৰ চৰকাৰ অহাৰ পিছত আমি যোৱা 26 জানুৱাৰীতে তামোলপুৰটো মিউনিচিপালিটি বুলি আমি ঘোষণা কৰিছোঁ আৰু ইয়াৰ পিছত এতিয়া কাম কাজ আৰম্ভ হৈছে। আৰু আজি আমাৰ বিটিচিৰ EM ৰণেন নাৰ্জাৰী, আমাৰ MCLA পবিত্ৰ বড়ো, আমাৰ MCLA হেমন্ত ৰাভা চবৰো উপস্থিতিত আমি আমাৰ কাৰ্যালয়খন উদ্বোধন কৰিলোঁ আৰু আজিৰ পৰাই নিয়মিতভাৱে তামোলপুৰখন টাউন হিচাপে উন্নয়ন কৰাৰ কাৰণে কাম কাজ ইয়াৰ পৰা আৰম্ভ হ'ব। তো আমি বিচাৰিছোঁ তামোলপুৰখনৰ যিটো সৌন্দৰ্য সেইটো এই টাউনখনৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু সেই টাউনখন সকলো দিশৰ পৰাই সকলোৰে কাৰণে খুব এটা প্ৰয়োজন, এটা চেণ্টাৰ। ইয়াত কুমাৰীকাটাৰ পৰা নাগৰিজুলিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ইয়াতে আহে। তো সেইকাৰণে তামোলপুৰখন যদি আমি টাউনশ্বিপ হিচাপে গঢ় দিব পাৰোঁ, ইয়াত বহুত মানুহৰ বেপাৰ বাণিজ্য, শিক্ষা দীক্ষা সকলো উন্নয়ন হ'ব আৰু ইয়াৰ কাৰণে এটা মাষ্টাৰ প্লান কৰি ইয়াৰ উন্নয়নৰ কাম কাজবিলাক আৰম্ভ হ'ব। ৰাজ্যত বিজেপি চৰকাৰ আহিলে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰিছিলে, কি ক'ব? ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগৰ ইলেকশ্যনৰ সময়ত তেখেতে ঘোষণা কৰি থৈ গৈছে আৰু আমি আশা কৰিছোঁ অহা 15 আগষ্টৰ পিছত সেইটো মানে তামোলপুৰটো জিলা হিচাপে তেখেতৰ যিটো ঘোষণা কৰা এইটো বাস্তৱত ৰূপায়ণ হ'ব আৰু ইয়াৰ কাৰণে আমি আশা কৰি আছোঁ আৰু তেখেতে এই কথাটো কোনোদিন পাহৰি নাযায়, যিটো এনাউন্স কৰিছে এইটো কৰিবই। তো সেইকাৰণে আমিহে প্ৰস্তুতি চলাই আছোঁ কি জিলা হোৱাৰ লগে লগে আমাৰ বহুতখিনি মাটি বাৰী লাগিব, ইয়াত বহুতখিনি আমাৰ সা সুবিধা আমি কৰাৰ কাৰণে স্পেচ দিব লাগিব। এই কথাখিনি আমাৰ EM GM আমি চবেই মিলি MLA চবেই মিলি পেলাই ইয়াত আমি আলোচনা কৰি ল'ম আৰু ইয়াৰ পিছত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এদিন অনুৰোধ কৰিম যে তেখেতে আমাৰ ইয়াত আহিব, যিহেতু মেডিকেল কলেজো ইয়াতে উদ্বোধন কৰিবলৈ গৈ আছোঁ। এইবিলাক লৈ পেলাই আলোচনা কৰি ইয়াৰ কাম কাজবিলাক আগবাঢ়িব। শেহতীয়াভাৱে অসম বিধানসভাত বড়ো ভাষাত যি মানে যিটো এইচ শ্বেডিউলত যেতিয়া ভাষাটো অন্তৰ্ভুক্ত হৈছে তেতিয়াৰ পৰা ইয়াৰ অধিকাৰটো পাইছে, এইটো আজিৰ কথা নহয়। কিন্তু অসমত যিটো ষ্টেট এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে সেইটো ঘোষণা কৰা হৈছে, ইয়াৰ কাৰণে আজি এছেম্বলি বা বিভিন্ন অঞ্চলত এইটো চলিব লাগে। ইতিমধ্যে শপত গ্ৰহণবিলাক আমি বড়োতে কৰিছোঁ বহুতে, চ' সেইবিলাক আজি চলি আছে। গতিকে বড়ো ভাষা এইটো মৰ্যাদা পাব লাগে, ইয়াত কোনো দ্বিধাবোধ নাই আৰু অসম চৰকাৰ ভাৰত চৰকাৰে ইতিমধ্যে এই মৰ্যাদা বড়ো ভাষাক দিছে, খালি কাৰ্যকাৰী কৰাতহে অলপ লেহেমীয়া হৈ আছিলে আৰু সেইটো ইনিচিয়েটিভ লোৱাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। শেহতীয়াভাৱে আকৌ ৰাজ্যসভা আৰু বিধানসভাত বড়ো ভাষিক লোকক মানে পঠোৱাৰ কাৰণে যিটো দাবী এটা উত্থাপন হৈ আছে, কি ক'ব? সেইটো দাবী কৰিব লগা বুলি মই নাভাবোঁ, কাৰণ ৰাজ্যসভাত যে এজন বড়ো ব্যক্তি যাব লাগে সেইটো এটা সকলো বুজি পায়, এইটো ৰাজনৈতিকভাৱে এইটো সকলো বুজি এই কথাটো নুবুজা নহয় আৰু এইটো আজিয়ে লাগে কালিয়ে লাগে বুলি কথা নাই। বড়ো মানুহ এজন ৰাজ্যসভাত থাকিব লাগে, বড়ো মানুহ এজন লোকসভাত থাকিব লাগে, বড়ো জনগোষ্ঠীৰ এছপিৰেশ্যনটো ফুলফিল হ'ব লাগে। এইটোতো আজিৰ কথা নহয়, 50 বছৰ আগৰ পৰা চলি আছে। গতিকে সেইটো নতুন দাবী কৰিব লগা এটা বিষয় বুলি মই নাভাবোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি যিবিলাক ৰাজনীতি কৰি আছোঁ এই কথাটো বুজি পাওঁ। কথাটো হৈছে কি যে আপুনি যিমানে ৰাজ্যসভা লওক, লোকসভা লওক, MLA লওক, মন্ত্ৰী লওক, যদি ব্যক্তিবিলাকে যদি কাম কৰিব নোৱাৰে, তাৰ যদি কোনো মিছন নাই, ভিজন নাই, তেনেহ'লে আপুনি 100 জন লৈও একো লাভ নাই। যদি কাম কৰিব পাৰে এজনো বহুত কাম কৰিব পাৰে। সেইকাৰণে আমি কামৰ প্ৰতি গুৰুত্ব দিব লাগে। এতিয়া MLA MP বনোৱাৰ কাৰণে 50-60 বছৰত আমি বহুত ভোট দিলোঁ, বহুত ইলেকশ্যন খেলিলোঁ, কিন্তু আজি যিটো উন্নয়ন লাগে সেই উন্নয়নটো আমি পোৱা নাই। সেইকাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী নতুন ডাইনেমিক মুখ্যমন্ত্ৰী আহিছে আৰু তেখেতে আজি 300 স্পীড পাৰ আৱাৰ গাড়ী চলাই আছে, চৰকাৰখন চলাই আছে। গতিকে এইখিনি সময়ত আমি যদি 30 কিলোমিটাৰ পাৰ আৱাৰ যদি গাড়ী চলাওঁ, MLA MP বিচাৰি থাকি আমাৰ কি হ'ব? আমাৰ এতিয়া চবে কাম কৰিব লাগে আৰু আমি কাম কৰাত চবে এটা মনোনিৱেশ কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ যিবিলাক সমস্যা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় আৰু তাৎক্ষণিকভাৱে এই সমস্যাবিলাক সমাধান কৰিব। যোৱাকালি আমি NDB-ক লৈ যি সমস্যাক লৈ আলোচনা কৰিছিলোঁ, কিন্তু NDB-ক লৈ আলোচনা কৰিবলৈ যাওঁতে আমাৰ বড়োলেণ্ডত আমি নতুন মানে বেটেলিয়ন পাবলৈ গৈ আছোঁ, বহুতখিনি সুবিধা আমি পাবলৈ গৈ আছোঁ। এইবিলাক কথাবিলাক আলোচনা কৰিছোঁ। যিখিনি ইউনিভাৰ্চিটি, যিখিনি IIT, NIT যিবিলাক আমি দাবী কৰিছিলোঁ সেইবিলাক অতি শীঘ্ৰে আমাৰ ইয়াত স্থাপন হ'বলৈ গৈ আছে। গতিকে বড়োলেণ্ডটো এটা নতুন দিশত এতিয়া আগবাঢ়িছে। আগৰ BPF-ৰ বড়োলেণ্ড এইটো নাই, মানে দুৰ্নীতি, অপশাসন, বিভিন্ন আজি ভ্ৰষ্টাচাৰ, হিংসা, এই বড়োলেণ্ড নাই। চ' আপোনালোককো মই অনুৰোধ কৰিছোঁ, চবকো অনুৰোধ কৰিছোঁ, এতিয়া শান্তিৰ পিনে আমি গতি কৰিব লাগে। সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা, সম অধিকাৰ লৈ আগবাঢ়ি যাব লাগে আৰু কোভিডৰ সময়ত সকলো ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। এবাৰ কোভিড শেষ হ'বলৈ দিয়ক, তাৰপিছত আমাৰ কাম কাজবিলাক বহুত স্পীডত আগবাঢ়িব। থেংক ইউ।